টুসু চল খেলতে যাব মাঘ বিহু আরে মাঘ বিহু কৰি মই বগানত কেনেকুৱা বলক ঘৰত বিহু আহিলে ডাঙৰ বিহু আহিলে উৰুকা ৰাতি আজি তো গাইস গুড মৰ্নিং ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো গাইস আজি মাঘ বিহুৰ উৰুকা ৰাতি আজি উৰুকা ৰাতিত আমি আপোনালোকে গম পাই মাঘ বিহু মানে আমাৰ গাঁৱত টুসু পূজা মেন তো আজি টুসু পূজাৰ আয়োজন কৰিছোঁ মানে কম্পিটিশ্যন এখন আয়োজন কৰিছোঁ 7টা টিম আছে যাতে আমাৰ গাঁৱত 7টা জেগাত টুসু কৰেতো তো 7টা টিমকে মাতি আমি টুসু এখন আয়োজন কৰিছোঁ তো কম্পিটিশ্যন হ'ব মানে তাতে বঁটা লৈ কিবা কিবি গোটেইখিনি দেখাই আছোঁ আপোনালোকে আৰু প্ৰথমতে মাঘ বিহুৰ উৰুকা ৰাতি লগতে টুসু পূজাৰ শুভেচ্ছা জনালোঁ আৰু পিঠা খাব মাতিব দেই কমেণ্টত ক'ব পিঠা খাবলৈ মাতিব দেই তাৰপিছত লগ পাইছোঁ লগতে আমাৰ ঘৰত ৰাতিপুৱা আমাক সদায় দেখা দিয়ে আমাৰ বজৰংবলী মাঘ বিহু মানে আপোনালোকে গম পায় কি ৰুটি পিঠা লাডু আৰু সবতকৈ প্ৰিয় লাডু হ'ল নাৰিকল লাডু তো নাৰিকল লাডু বনাবৰ কাৰণে নাৰিকল আনিব গৈছিলোঁ ভণ্টিৰ চাইকেল লৈ এই কেইখন নাৰিকল ইয়াতে দুখন আছে ঘৰতে কেইখন আছে এইখনে আমাৰ ঘৰত নাৰিকল লাডু হ'ব তো চাই থাকক চবকে এটা এটা দিম দেই ছাবস্ক্ৰাইব কৰি দিব তো এইখিনিতে আমি টুসু পূজাৰ কম্পিটিশ্যনটো আয়োজন কৰিছোঁ তাৰ কাৰণে অলপ ঝাৰু তাৰু মাৰি জেগাডোখৰ চাফা কৰি লওঁ আৰু অলপমান এই ফুল চুল লগাই সাজি লওঁ তেতিয়াহে ভাল লাগিব না টুসু পূজা আৰু এতিয়া আমাৰ গাঁৱৰ ভাই দাদা আৰু বন্ধু মিলি এতিয়া কাম কৰিব ওলাইছোঁ তো এইবিলাক আমাৰ দাদা এইবাৰ বন্ধু তো গোটেইখিনি আৰু আমি মিলি কিনে কাম কৰিছোঁ বস্তুটো চাই থাকক ৰাতিহে জমিব বহুত ৰাতি হয় এইটো অনুষ্ঠান গাইছ আমি যি টুসু পূজা কম্পিটিশ্যন আয়োজন কৰিছিলোঁ এই আয়োজনৰ কিছুমান সামগ্ৰী মানে ট্ৰফি ল'ব আহিছিলোঁ তো চাই থাকক ভিডিঅ'টো মই ৰাতিপুৱা কৈছিলোঁ আপোনালোকক যে আমি টুসু কম্পিটিশ্যন এখন আয়োজন কৰিছোঁ তো টুসু আয়োজন কৰাতে বহুত সাজ পাছ কৰিবলগীয়া হ'ল টাউনৰ পৰা কিছুমান বস্তু আনিবলগীয়া হ'ল মই আৰু এইখিনি চাব পাৰিছে এইবোৰ অলপ নিজে আমি লাগি কিনে অলপমান সাজিছোঁ তাৰপিছত এইফালে ডাঙৰকৈ DJ বক্স লগোৱা আছে তাৰপিছতে আৰু এতিয়া আপোনালোকে এজনো মানুহ দেখিব পোৱা নাই এইখিনিতে কিন্তু আপোনালোকে এতিয়া 12টা বাজিছে ৰাতিপুৱা মই 3টাত যেতিয়া 3টা বাজি যাব লগে লগে আপোনালোকক মই দেখাম যে কেনেকুৱা মানুহ ভৰ্তি হৈ যাব কিমান কম্পিটিশ্যন কিমান কি হ'ব তো চাই থাকক ভিডিঅ'টো এতিয়া বৰ্তমান মই ইয়াতে চকীদাৰ কৰি আছোঁ এইটোৱে ক'ব লাগিব আৰু আছে মানুহ কেইজন ল'ৰা আমি আকৌ কিবা ভেলাঘৰ খোৱা নাই আজি ভেলাঘৰ সেইটো কাৰণে খোৱা নাই কাৰণ আমি যদি ভেলাঘৰ খালোঁ হয় তো অকল আমাৰ লগৰবোৰ মিলিহে খালোঁ হয় কিন্তু আমি যিটো অনুষ্ঠান আয়োজন কৰিছোঁ সেইটো অনুষ্ঠানত গোটেই আমাৰ গাঁৱৰ মানুহে সেই অনুষ্ঠানত ফূৰ্তি কৰিব পাৰিব এনজয় কৰিব পাৰিব তো তাৰ কাৰণে আমি অকল আমাৰটো নাভাবি আমাৰ গোটেই গাঁৱৰ মানুহৰটো ভাবি আমি টুসু এখন যিখিনি টুসু আমাৰ গাঁৱত হয় সেইখিনি টুসুক ইনভাইট কৰি আমি এখন কম্পিটিশ্যন আয়োজন কৰিছোঁ তো আপোনালোকে চাই থাকক মই কম্পিটিশ্যনো গোটেইখিনি আপোনালোকক দেখাম তো মিলতে হে আৰু আপোনালোকেতো এতিয়া চাগে ভেলাঘৰ খাই আছে বাৰু ভেলাঘৰ এতিয়া নহয় এইটোতো ৰাতিপুৱা চাই আছে এতিয়া ভিডিঅ'টো আপোনালোকে তো যি কি নহওক চাই থাকক ভিডিঅ'টো এতিয়া বৰ্তমান কোনো মানুহ নাই কিন্তু অলপ পিছত চাব আৰু মানুহ মই আহিছিলোঁ টুসু য'ত মানে পাতিছে য'ত মানে পূজাটো কৰে তাত মই আহিছিলোঁ আৰু আহোঁতে মই দেখি পালোঁ ইয়াতে বহুত ভিৰ প্ৰথমতে মই ভাবিলোঁ ইয়াতে মই অকণমান নাচি লওঁ আৰু ইয়াতে বহুত দিনৰ পিছত টুসু নাচোঁ
নাচি নাচি মানে বহুত ভাল লাগিছে আৰু মিহিকে বৰষুণ দি আছে ইয়াতে অকণমান নাচিলোঁ তাৰপিছত কম্পিটিশ্যনত নাচিছোঁ চাই থাকক নাচটো চাওক আপোনালোকে ৰাতিপুৱা 3টা হৈ গ'ল কাৰণ কিন্তু এতিয়ালৈকে টুচু একো পাৰ্টি অহা নাই আমি মই আৰু দাদা ৰাতিপুৱা হৈ গ'লতো লাল চাপ এক কাপ লৈ কিনে খাইছোঁ কাৰণ টোপনি লাগিছে আহিলে আৰু দেখাই দি আছোঁ আপোনালোকক কেনেকুৱা হয় আমাৰ টুচু কম্পিটিশ্যনটো গোটেইখিনি চাই থাকক এতিয়া বিচাৰকবিলাক আহি উপস্থিত হৈছে দাদাহঁত এই দাদাজন আমাৰ যি টুচু কম্পিটিশ্যন হ'ব বিচাৰক হিচাপে আহিছে দাদাজন আমাৰ গাঁৱৰে হয় তো গোটেইখিনি দেখাই আছোঁ আপোনালোকে চাই থাকক বাৰু অলপ আগতে আপোনালোকক দেখিলোঁ যে ইয়াতে এজনো মানুহ আছিল কিন্তু এতিয়া চাওক গাঁৱৰ পৰা শ মানুহ আহিছে কম্পিটিশ্যনখন চাবলৈ তো বহুতেই ভাল লাগে কম্পিটিশ্যন চাবলৈ চাই থকা আপোনালোকো কম্পিটিশ্যন হৈ গ'ল এটা বঁটা বিতৰণ যিখিনি প্ৰাইজ আনিছিলোঁ যিখিনি বঁটা আনিছিলোঁ সেই বঁটাবোৰ এতিয়া দিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গোটেই ফাৰ্ষ্ট পাইছে ছেকেণ্ড পোৱা বঁটা হয় আৰু ইয়াৰ পিছতে আহি আছে এইখন হ'ল ফাৰ্ষ্ট প্ৰাইজ পোৱা টুচু দলটো গুড মৰ্ণিঙৰ পৰা গুড মৰ্ণিং হ'ল আৰু আপোনালোকে চালে টুচু আমাৰ টুচু কম্পিটিশ্যনত যোনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তো গোটেই ৰাতিটো নোখোৱাকৈ থাকিলোঁ বহুত চকু কিবা বিষাই আছে এতিয়া শুব লাগিব নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ এতিয়াৰ কাৰণে বাই বাই আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলত যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইমানটোতো হেল্প কৰিব লাগে প্লিজ কৰি দিবা দেই তো এতিয়াৰ কাৰণে বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ